অসমত অসমীয়া ভাষাৰ শ্ৰাদ্ধ কিন্তু সেই ডাঙৰ ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠান, শ্বপিং মল, ৰেষ্টুৰেণ্ট, হোটেল আদিৰ পৰা আৰম্ভ হৈছে। আমাৰ অসমত মানুহবোৰে নিজৰ প্ৰতিষ্ঠানসমূহত অসমীয়া ভাষা লিখিব টান পায়। জানোচা, অসমীয়া লিখিলে নিজৰ মান সন্মান যাব, গ্ৰাহকে গাঁৱলীয়া বুলি ভাবিব ইত্যাদি নানান চিন্তা। এই ক্ষেত্ৰত গুৱাহাটীৰ চেণ্ট্ৰেল মল অথবা চিটি চেণ্টাৰৰ দৰে শ্বপিং মলসমূহ অন্যতম। চিটি চেণ্টাৰে নিজকে অসমীয়া সজাবলৈ বাহিৰত যেনিবা লগো এটা লগাই থৈছে সৰুকৈ হ'লেও, কিন্তু যদিহে আপুনি ভিতৰখন ঘূৰি চাই তাত অসমীয়াৰ অটো বিচাৰি নাপাব। সকলো মডাৰ্ণ মানুহ ইংৰাজীত ডাঙৰ ডাঙৰ আখৰেৰে লিখি থৈছে। আৰু চেণ্ট্ৰেল মলেতো অসমীয়া ভাষাৰ শ্ৰাদ্ধ পাতি শেষ কৰিলে, অসমীয়াৰ অটো বিচাৰি নাপাব তাত। ভাবকচোন, তাত বজাৰ কৰিব যোৱা মানুহবোৰ অসমৰ নে বিদেশৰ? যদিহে অসমৰ, তেন্তে তাত অসমীয়া ভাষাৰ ইমান শোচনীয় পৰাজয় কিয়? যদি আজি আপোনাৰ সন্তানে তাত গৈ বাৰ্গাৰ কিংটো ইংৰাজীত পঢ়ে, তেন্তে সি কেতিয়াবা অসমীয়া ভাষাৰ প্ৰতি মন মেলিবনে? কেতিয়াবা আপোনাৰ সন্তানে অসমীয়া ভাষা শিকিবলৈ আগ্ৰহী হ'বনে? সেই মলবোৰত নিয়ম হ'ব লাগিছিল অসমীয়া ভাষা প্ৰথম, তাৰপিছত হিন্দী, তাৰপিছত ইংৰাজী। কিন্তু হৈছে কি? আপুনি যদি সাউথ ইণ্ডিয়াৰ ৰাজ্যবোৰলৈ আহে, দেখিব ইয়াৰ স্থানীয় ভাষা সদায় প্ৰথম, তাৰপিছত ইংৰাজী আৰু শেষত হিন্দী। সূত্ৰটো এনেধৰণৰ: প্ৰথমতে নিজৰ স্থানীয় ভাষা ইমান ডাঙৰ নামফলক, ইংৰাজীটো ইমান ডাঙৰ আৰু হিন্দীটো ইমান সৰু বা নাই। কিন্তু অসমৰ ক্ষেত্ৰত ওলোটা, ইংৰাজী বা হিন্দীত ডাঙৰকৈ বেনাৰ লিখি এটা চুকত সৰুকৈ অসমীয়াত লিখি থয়। মানে কি? ফৰ্মেলিটি, নহ'লে অসমৰ মানুহে বেয়া পাব, অসমৰ সংগঠনে বেয়া পাব ইত্যাদি চিন্তা। কেৱল বিহাৰী, বঙালী, মিয়া, খেদাৰ নামত জাতীয়তাবাদ কৰি থাকিলে অসম আৰু অসমীয়া ভাষা বাচিবনে? এইবোৰ বিষয়তো জাতীয়তাবাদীসকলে চকু দিব লাগিব। অসমতো বেংগালুৰু চহৰৰ দৰে নিয়ম হ'ব লাগে। ফাৰ্ষ্ট অসমীয়া, দ্বিতীয়তে হিন্দী আৰু শেষত ইংৰাজী। আৰু যিসমূহ শ্বপিং মলে এইবোৰ মানিব নোৱাৰে, তেওঁলোকক অসমৰ পৰা বিদায় দিব লাগে। আৰু এই যিবোৰ শ্বপিং মল বৰ্তমান চলি আছে, সেইসমূহ অতি শীঘ্ৰে বন্ধ হ'ব লাগে। লগতে অসমীয়া মানুহ যাৰ গাত অসমীয়াৰ তেজ আছে, সেইসকলে এনে মলসমূহ বয়কট কৰিব লাগে। ভাষা কেৱল যোগাযোগৰ মাধ্যম নহয়, ই আমাৰ ইতিহাস, সংস্কৃতি আৰু পৰিচয়ৰ আধাৰ। সেয়েহে অসমীয়া ভাষাৰ ব্যৱহাৰ বৃদ্ধি কৰি, চৰকাৰী নীতিৰ সঠিক প্ৰয়োগ কৰি আৰু জনসচেতনতা বৃদ্ধিৰ জৰিয়তে আমি আমাৰ অসমীয়া ভাষাক অধিক শক্তিশালী কৰি তুলিব পাৰোঁ। মনত ৰাখিব, ভাষা বাচিলেহে সংস্কৃতি বাচিব, সংস্কৃতি বাচিলেহে জাতিৰ পৰিচয় অটুট থাকিব। আমি যে কওঁ জয় আই অসম, সেয়া কেৱল শ্লোগান, আমি হাতে কামে কৰিব লাগিব। আমাৰ অসমীয়া মানুহবোৰে এনেকৈ চাউথৰ মানুহৰ পৰা শিকিব বহুত আছে। সদায় আমাৰ জাতি, আমাৰ সংস্কৃতি আগত হ'ব লাগে, তেতিয়াহে আমাৰ জাতিটো, আমাৰ ৰাজ্যখনৰ উন্নতি হ'ব আৰু চিৰকাল এনেকৈ প্ৰবাহমান হৈ থাকিব। অসমীয়া মানুহক, অসমৰ মানুহক আমি এনেকৈ সজাগ কৰি তুলিব লাগিব। ভিডিঅ'টো আগলৈ ঠেলি দিব, যাতে সকলোৱে এই ভিডিঅ'টো পায় আৰু সকলোৰে মনত এনেকৈ অসমীয়া ভাষাৰ প্ৰতি এটা টান জাগি উঠে। জয় আই অসম।